জনম জনম তোমার হইর কসম কসম তোমারে কসম জনম জনম আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ কাৰ ভাই ভণ্টিসকলৰ লগতে খুৰা খুৰী পেহা পেহী সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আমি আকৌ কথা পাতিম সেই টিকটক এপটোৰ বিষয়ে। বলক তেনেহ'লে অকণমানো পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ও ইমান মেল খাইছে যে বোলো বাইদেউ ইমান মেল খুৱাব চেষ্টা নকৰিব, কাৰণ অসমত বহুত ভুলুকাবা আৰু কলগছ আছে। पतड़ परमेश्वर महाराज लसडोने का बीच मेरे फारे गया আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। অসম দেশৰ বিষম কথা, ছাত্ৰৰ আগত মাষ্টৰ নৃত্য চোৱা। पीछे पीछे छोरा पगला ए मिनी तोर पीछे पीछे मुई भी दीवाना ए मिनी तोर आँख में काजल लौड़ी नाम है तेरा लौड़ी। ইয়াক মই উদ্ভিদ বুলি কওঁ নে পানী বুলি কওঁ? ই যিমানেই লিংগ পৰিৱৰ্তন কৰিবলৈ চেষ্টা নকৰক কিয়, আছামিজ বা হিন্দী গ্ৰামাৰ্থে লিংগ পৰিৱৰ্তন কৰিব পাৰি, কিন্তু এনেকে লিংগ পৰিৱৰ্তন কৰিবটো সম্ভৱ নহয়। তোমাক ইকন গম পাইছা নে? তোৰ গুটি কাটি হাতত দি দিম, হাতত লৈ ঘূৰি ফুৰিবি। হেল্ল' গাইছ, আজিৰ ভিডিঅ'টো ইমানতে পৰিসমাপ্তি ঘটাওঁ। ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই। যদিহে মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই পঠোৱা প্ৰতিটো ভিডিঅ' যে আপুনি পোনপ্ৰথমে পায়। মই ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই।